সো হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ সকলে ভালে আছে। তো আজিৰ এই ভিডিঅ'টিত অসমৰ এক অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আমি জানিম। আৰু এই ভিডিঅ'টো বেছিকলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে নজনাসকলৰ কাৰণে বনোৱা হৈছে। তো অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আৰু নতুনকৈ ক'ব লগা একোৱেই নাই, কাৰণ তেখেতৰ বুদ্ধিয়ক মাথা আৰু অদ্ভুত টেলেণ্টৰ বাবে ব্যাপক জনপ্ৰিয়। আৰু তেখেতৰ নিচিনা টেলেণ্ট মানুহ আমাৰ অসমত খুবেই কম। তো বেছি কথা নাপাতি মূল ভিডিঅ'লৈ যাই আছোঁ। যিয়েনো গাইজ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আচল নাম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাৰ 1969 চনত। আৰু সেই হিচাপমতে তাৰ বৰ্তমান বয়স হৈছে 53 বছৰ, আৰু তাৰ বৰ্তমান উচ্চতা হৈছে 5 ফুট 4 ইঞ্চি। সেই উচ্চতা অনুসৰি তাক যেন শ্বৰ্ট নালাগে, বিপৰীত তাক আৰু ওখ বা লং যেন দেখি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেউতা হৈছে কৈলাশনাথ শৰ্মা আৰু মাক হৈছে মৃণালিনী দেৱী। হিমন্ত বিশ্ব শৰ্মাৰ জন্ম যোৰহাটত হৈছিল, কিন্তু কৰ্মক্ষেত্ৰৰ কাৰণে গুৱাহাটীৰ উলুবাৰীত তেওঁলোকে থাকিবলগীয়া হয়। যোৰহাটৰ পৰা আহি তেওঁ স্কুলীয়া শিক্ষাৰ বাবে গুৱাহাটীৰ কামৰূপ একাডেমীত নামভৰ্তি কৰে আৰু তাৰ পৰা 1945 চনত মেট্ৰিক পাছ কৰে। আৰু তেওঁ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ বিখ্যাত কটন কলেজত নামভৰ্তি কৰে আৰু 1987 চনত উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰি 1990 চনত কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1992 চনত ৰাজনীতিত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD বা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষা জীৱন সমাপ্ত কৰি 1996 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু পিছত 2001 চনত ৰিণিকী ভূঞা শৰ্মাৰ লগত বিবাহ আবদ্ধ হয়। তেখেতৰ এটা পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু ছোৱালী হৈছে সুকিয়ানা শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহুত ব্যস্ততাৰ মাজতো তেখেতৰ ল'ৰা ছোৱালী অৰ্থাৎ ফেমিলিৰ লগত খেল ধেমালি হাই ফূৰ্তি কৰে। কিন্তু এটা কথা আপুনি হয়তো বিশ্বাস নকৰিব, কিন্তু কথাষাৰ বাস্তৱত সত্য। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া ৰাতি তেখেতৰ পৰিয়ালৰ সৈতে ভাত খাবলৈ যায়, তেতিয়া তেখেতৰ অতি একমাত্ৰ আদৰৰ আৰু মৰমৰ ছোৱালী সুকিয়ানা শৰ্মাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে ভাত খুৱাই দিয়ে। তো আপুনি ভাবি চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাজাৰ ব্যস্ততাৰ মাজতো তেখেতৰ ফেমিলিক কিমান গুৰুত্ব দিয়ে। তো যিয়েনো গাইজ, এতিয়া আমি জানিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়ানক পলিটিক্স আৰু ৰাজনৈতিক জীৱনী। তেখেতৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল 1996 চনতেই। তেওঁ 1996 চনত কংগ্ৰেছ দলত যোগদান কৰে আৰু সেই বছৰৰ বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তেওঁ পৰাজিত হৈছিল। ইয়াৰ পিছত পুনৰ 2001 চনত বিধানসভা নিৰ্বাচনত তেওঁ জালুকবাৰীত সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে প্ৰাৰ্থীৰূপে যোগদান কৰি অসম গণ পৰিষদৰ নেতা ভিঘু কুমাৰ ফুকনক পৰাস্ত কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2001 চনত নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ 2006 চন আৰু 2011 চনত একেৰাহে 3টা প্ৰাৰ্থীৰূপে জালুকবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছত তেওঁ নিৰ্বাচিত হৈছিল। আৰু তেওঁ এই সময়ছোৱাত অৰ্থাৎ 2002 চনৰ পৰা 2006 চনলৈ ৰাজ্য চৰকাৰৰ বহুকেইটা মন্ত্ৰীৰ ৰূপে তেওঁ কাম কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে 2006 চনত তেওঁক স্বাস্থ্যমন্ত্ৰী আৰু 2011 চনত তেওঁক শিক্ষামন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁৰ এই কাৰ্যকলাপৰ সময়ছোৱাত যোৰহাট, বৰপেটা আৰু তেজপুৰত 3টাকৈ মেডিকেল কলেজ স্থাপন হৈছিল। ইয়াৰ উপৰিও তেওঁ অসমৰ কেইবাখনো জিলাতো 5খনকৈ মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি 2012 চনত প্ৰথমবাৰৰ বাবে টেট পৰীক্ষাৰ যোগেদি 50,000 শিক্ষকক নিযুক্ত কৰিছিল। ইয়াৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকস্মিকভাৱে 2014 চনৰ 21 জুলাইত তেওঁৰ হাতত থকা অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী বিভাগৰ পৰা পদত্যাগ কৰে আৰু তাৰ পিছত জনা যায় যে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত তেওঁৰ ৰাজনৈতিক মতামতৰ বাবে তেওঁৰ মন্ত্ৰীত্ব পদ এৰিছিল। আৰু মন্ত্ৰী পদ এৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2015 চনৰ 15 ছেপ্টেম্বৰলৈকে কেৱল মাত্ৰ জালুকবাৰীত সমষ্টিত বিধায়ক হিচাপে আছিল। ইয়াৰ পিছত 2015 চনৰ 23 আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দল বা ভাৰতীয় জাতীয় জনতা পাৰ্টিত যোগদান কৰে। আৰু তাৰ বিজেপিত যোগদান কৰাৰ এটা উদ্দেশ্য যে তেখেতে আগতীয়াকৈ গম পাইছিল যে এইবাৰ কংগ্ৰেছ দল হাৰিব। তাৰপিছত 2016 চনত পুনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপি প্ৰাৰ্থীৰূপে জালুকবাৰী সমষ্টিত জয়লাভ কৰে আৰু 2016 চনৰ 24 মে তাৰিখে তেওঁ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু আচৰিত কথা এয়ে যে অসম চৰকাৰে তেওঁক অকলে 10টা বা 12টা পদ একেলগে দিছিল। আমাৰ অসমত শিক্ষিত মানুহৰ হাৰ কম চাগে, সেইকাৰণে এজন মানুহক ইমানকেইটা পদ একেলগে দিয়ে আৰু এই 10টা পদ বিভাগৰ মাজত মোকো এটা পদ দিব পাৰে। বৰ্তমান তেওঁৰ হাতত থকা পদ বা বিভাগকেইটা হৈছে বিত্ত বিভাগ, পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, PWD বিভাগ, শিক্ষা বিভাগ। ৰাজনীতিৰ উপৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খেল ধেমালিৰ প্ৰতিও আগ্ৰহী, যাৰ বাবে 2016 চনত অসম ক্ৰিকেট সন্থা আসনো তেওঁ লাভ কৰিছিল আৰু 2017 চনৰ পৰা বৰ্তমানলৈকে ভাৰতীয় বেডমিণ্টনৰ সভাপতি হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও সৰুকালৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অভিনয়ৰ সৈতে জড়িত আছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোৱা দেউতা
নাতি হাতীত এটা চৰিত্ৰ হিচাপে অভিনয় কৰিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতি এৰি যদি অভিনয় কৰে তেনেহ'লে আজিৰ যুগৰ জনপ্ৰিয় অভিনেতা সলমান, আলু অৰ্জুন বা শাহৰুখ খানৰ পাত্তা নাপায়। ইয়াৰ উপৰিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লিখক হিচাপেও কাম কৰিছিল। ইতিমধ্যে তেওঁ কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে। তাৰ ভিতৰত উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থকেইখন হৈছে সমাগত সময়, অন্য এক দৃষ্টিকোণ, ভিন্ন সময়, অভিন্ন মত ইত্যাদি। তাৰপিছত তেখেত অত্যন্ত ব্যস্ততাৰ মাজতো বাতৰি কাকতৰো সাম্প্ৰতিক ভূমিকা পালন কৰে। গতিকে আমি ক'ব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰ্থাৎ পলিটিক্স আৰু ব্যক্তিগত জীৱন জানি আমি এইটোও ক'ব পাৰি যে তেওঁ এগৰাকী সুদক্ষ আৰু শক্তিশালী ৰাজনীতিবিদ। তো যিয়ে নহওক গাইজ, বৰ্তমান সময়ৰ অভিজ্ঞ আৰু সফল ৰাজনীতিবিদ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নিচিনা অভিজ্ঞ আৰু সফল ৰাজনীতিবিদ আমাৰ অসমত খুবেই কম। কিন্তু আচৰিত কথা এয়ে যে তেখেতৰ লগত বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো হয়তো পাত্তা নাপায়। তো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীপদ আৰু কিমান দিনলৈকে যে থাকিব সেয়া আমি ক'ব নোৱাৰি, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়া ভালকৈ জানে। তো গাইজ, আজিলৈ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।